बयनिबो आंगो मागो दमासि फोरबोआ दिनै नैथि सान। बे मागो दमासि फोरबोखौ आसाम नाङैनो गासै हारि माहारिफोरा रंजा बाजायै फालिगासिनो दं। लारु एन्थाब बायदि बायदि जाग्रा मुवा जानायजों लोगोसे मागो दमासि फोरबोनि मुङाव बायदि बायदि हाबाफारि खुंफुंनायाबो सोलिगासिनो दङ। बेबायदिनो मागो दमासि फोरबोजों लोब्बा लाखिनानै बैसोगोरा सुबुंफोरखौ बरायनाय आरो मान बावनाय हाबाफारि खुंदों तामुलपुर जिल्लायाव। तामुलपुर जिल्लानि गयबारि ब्लक कमिटि इउपिपिएलनि बानजायनायाव दिनै बैसोगोरा सुबुंफोरखौ बरायनाय आरो मान बावनाय हाबाफारि खुंफुंदों। बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि मददजों तामुलपुर जिल्ला गयबारि बिटिसि बियाबनि बेन्दोङाव थानाय बारग' फोरोंगिरि, बारग' रौनिया हान्जा, बारग' माहारियारि आफादफोरनि बिबानगिरिफोर, बारग' साख्रिआवला, गामि ओनसोलनि समाज सिबियारि बैसोगोरा सुबुंफोरखौ मागो दमासि फोरबोजों लोब्बा लाखिनानै आर'नाइ होनानै मान बावनायजों लोगोसे खुलुमो गयबारि ब्लक कमिटि इउपिपिएलनि बिबानगिरिफोरा। मख'नो गोनांदि बिटिआरनि लेङाइ मावफुं सोद्रोमा गबिन्द बसुमतारी, तामुलपुर बियाबनि एमएलए जलेन दैमारि, बिटिसिनि एमसिएलए पबित्र कुमार बर'नि जथायै नुजाथिनायाव बैसोगोरा सुबुंफोरनो मान बावनाय हाबाफारिया मावफुंजायो। बिटिआर हालामाव गोजोन थासारि सोरजिनायजों लोगोसे माहारियारि फोरबो मागो दमासि आरो बैसागु बोथोराव गेदेरफोरखौ मान बावनाय आरो उन्दैफोरनो अननाय होनाय बायदि हाबाफारि लानायखौ तामुलपुर जिल्लानि बैसोगोरा सुबुंफोराबो गोजोननाय फोरमायथिदों। বেগে গয়বাৰী সমষ্টি কেন্দ্ৰ কৰি আমাৰ গয়বাৰী ইউপিপিএল ব্লক কমিটিৰ সৌজন্যত আমাৰ এই অঞ্চলৰে জ্যেষ্ঠ লোকসকলক আজি ভোগালী বিহুৰ নামত শুভেচ্ছা জনোৱাৰ লগতে সন্মান জনোৱাৰ অৰ্থে এটা কাৰ্য চলিছে আৰু ইয়াৰ প্ৰায় 200-300 গৰাকী জ্যেষ্ঠ লোক আহিছে, বয়োজ্যেষ্ঠ লোক, আৰু তেখেতসকলক আমি আমাৰ পাৰ্টিৰ তৰফৰ পৰা বিশেষ আমাৰ গয়বাৰী ব্লক কমিটিৰ তৰফৰ পৰা আদৰণি জনাইছে, সন্মান জনোৱা হৈছে। বিশেষকৈ এই কথা আহ্বান কৰা হৈছে তেখেতসকলক যে তেখেতসকলে ইমান বছৰ সমাজৰ কাৰণে, জাতিৰ কাৰণে, দেশৰ কাৰণে খাটি আহি যিখিনি অভিজ্ঞতা লাভ কৰিছে সেই অভিজ্ঞতা আমাৰ কাৰণে কামত আহিব। সেইকাৰণে যিহেতু বিভিন্ন সময়ত আমাৰ সমাজত বিভিন্ন সমস্যা দেখা দিয়ে আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিসকলৰ পৰামৰ্শ আমাক প্ৰয়োজন হয়। সেইকাৰণে বিগত সময়খিনি যিখিনি সেৱা তেওঁলোকে আগবঢ়ালে তাৰ কাৰণে তেখেতসকলে ধন্যবাদ দিয়ে। অহা দিনবিলাকত যাতে তেখেতসকলে আমাক আৰু কিছু সমস্যাৰ সময়ত বুদ্ধি পৰামৰ্শ দিয়ে তাৰ কাৰণে আহ্বান জনোৱা হৈছে। আৰু আমি সুখী যে ইয়াত গোট খাইছে তেখেতসকলে অন্ততঃ সমাজৰ কাৰণে তেওঁলোকৰ সমৰ্থন আগবাঢ়িবৰ কাৰণে যিখিনি উৎসুকতা প্ৰকাশ কৰিছে সেয়া আমাৰ কাৰণে যথেষ্ট আশাব্যঞ্জক। আমি উৎসাহিত হৈছোঁ। প্ৰতি বছৰে আমি মাঘ বিহু তথা ভোগালী বিহুত জ্যেষ্ঠসকলক লৈ এটা তেনেকুৱা সম্বৰ্ধনা অনুষ্ঠান পতা হয় আৰু এইবুলিও এই বৰ্ষও আমি মাঘৰ 2 তাৰিখ আজি অৰ্থাৎ আমি আমাৰ তামুলপুৰৰ বিশেষকৈ ছিনিয়ৰ চিটিজেন, অৱসৰপ্ৰাপ্ত শিক্ষক, এক্স আৰ্মি ফৰাম, বড়ো সাহিত্য সভা, বাথৌ গৌতম, তো বিভিন্ন ছ'চিয়েল ৱৰ্কাৰক লৈ আজি আমি এটা জ্যেষ্ঠ সেৱা মানে সম্বৰ্ধনা এটা অনুষ্ঠান পাতিছিলোঁ। আমি নিমন্ত্ৰণ দিয়া নিমিত্তে তেখেতসকলে আমাৰ নিমন্ত্ৰণী পত্ৰ সন্মান জনাই সকলো আহিছে। কম 350-400 জ্যেষ্ঠসকল আহি আমাক গয়বাৰী সমষ্টিৰ যি নেতৃবৃন্দ আছে তেখেতসকলক আশীৰ্বাদ দিছেহি আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰক আশীৰ্বাদ দিছেহি। আজিৰ এই অনুষ্ঠানত আমাৰ বিটিআৰৰ উপমুখ্য ডেপুটি চিফ, উপমুখ্য কাৰ্যবাহী সদস্য তেখেত উপস্থিত আছিলে, এমএলএ জলেন दैमारी আছিলে আৰু এমচিএলএ পবিত্ৰ কুমাৰ বড়ো আছিলে আৰু এক্স এমএলএ সন্দীপ বসুমতাৰী আছিলে। তেখেতসকলক লৈ আমি জ্যেষ্ঠসকলৰ এটা
আশী গ্ৰহণ অনুষ্ঠান কৰিলোঁ আৰু তেখেতসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰি সেৱা প্ৰাৰ্থনা জনালোঁ আৰু এই অনুষ্ঠানত সকলো মানে স্বতঃস্ফূৰ্ত সঁহাৰি জনোৱাৰ কাৰণে আমাৰ গয়বাৰী দলৰ তৰফৰ পৰা তেখেতসকলক সকলোকে ধন্যবাদ জনাইছোঁ।